আজি মই বহুত দিনৰ মূৰত ভিডিঅ' এটা ঢালিম আৰু ঢালাৰ মেইন ৰিজন হৈছে শিৱা আহিছে আজি গুৱাহাটী আৰু এতিয়া আমি খাই আছো মেংগো জুচ চিয়াৰ্ছ চ' ইয়াৰ পিছত আমি ক'ত যাম এটা কাম কৰোঁ আমি দীঘলী পুখুৰী যাওঁ দীঘলী পুখুৰী গৈ পেলাই তাত আমি চাই আহোঁ আজিকালি বোলে দীঘলী পুখুৰীত বোলে মানুহ যাব নোৱাৰে বিকজ ৰাতি বন্ধ থাকে এতিয়া কেইটা বাজিছে ন এতিয়া বেছি বাজা নাই নহয় বহুত দিন হ'ল মই ভিডিঅ' এতিয়া আৰু আমি আহিছোঁ গোবিন্দমত দোচা খাম এতিয়া ইয়াৰ ওচৰতে আমি জুচ খালোঁ আহি আছে গাইছ মই ভাবিছিলোঁ যে কিবা এটা পেট ভৰা বস্তু খাম বিকজ মই ৰাতিপুৱাৰ পৰা একো ভালকৈ খোৱা নাই কিন্তু এতিয়া এইটো খাই পেলাই লাগি আছে মই কিবা পেট ভৰা বস্তু নাখালেও এইটো দি পেট ভৰি যাব আৰু আমি এটা মিম পাইছিলোঁ নহয় যে এইটো বোলে দিখাৱতী বস্তু বোলে এইটো বোলে খোৱাৰ পিছত পেলাব নালাগে বোলে এইটো লৈ পেলাই বোলে ঘূৰিব লাগে एक्सपेंसिव सो अभी ये न करूँ करने से भी किसको फर्क पड़ता है अवस्था बहुत माइना चियर्स तो এটা মই পেলাই দিম ডাষ্টবিনত কিন্তু মাইনে এতিয়ালৈকে পেলোৱা নাই বৰ্ষা শইকীয়াই মিছা কথা কৈ আছে তাই লুকাইছে তাই এতিয়া গোটেই ৰাস্তাই ঘূৰিব নাই মিছা কথা কৈছে বিশ্বাস নকৰিব ডোন্ট ট্ৰাষ্ট হাৰ মই পেলাই দি আছোঁ চাক আই ৱাজ জাষ্ট কিডিং গাইজ তাই পেলাইছে সঁচাকৈ কৈছে লাও মোৰ মানুহটো আনে চ' গাইজ এই চাক আপুনি গুগল মেপ এতিয়াও অন হৈ আছে কাৰণ মই তাইক বিচাৰি গৈছিলোঁ আমি ক'ত হেৰাই গৈছিলোঁ হেৰাই যোৱা নাই মানে আমি বিচাৰি পোৱা নাই বেচিকেলি চ' মই তাইক কল কৰি লাইভ লোকেশ্যন তাই মোক পঠাই আছে ইমান চেক কৰিছোঁ আজি গুগল মেপে ধোকা দিছে ক'ব গ'লে অলৱেজ এইটো এজ ইউজুৱেল আমি পাগলাৰ নিচিনা ঘূৰি আছোঁ গলি পাগলাৰ নিচিনা ঘূৰা নাই আমি বৰ্তমান গুৱাহাটীৰ ষ্ট্ৰীটবিলাক এনেই এক্সপ্ল'ৰ কৰি আছোঁ গাইজ আমি এতিয়া শিৱা স্কুটি পাৰ্ক কৰি আৰু আমি আহি পাইছোঁ ট্ৰেণ্ডছত এতিয়া শিৱাই মোক কিবা কিনি দিব ন শিৱা কিনি দিম শিৱাই মোক কিনি দিয়াৰ আশাত শিৱা বহুত পইচাৱালা হয় জোৰ জবজ লৈ আহিছে ট্ৰেণ্ডত ব'ল মাইনা তোক কি লাগে বুলি মোক কৈছে বিশ্বাস নকৰিব যে মোক কৈছে মাইনা ক'ৰ পৰা নাজানো এটা গেলা হেলমেট লৈ আহিছে এইটো নালাগে চাদৰ মেখেলাও পায় দিছ ইজ মি মই নিজকে চিনি পোৱা নাই ৰে শিৱা চাক গাইছ মই এইটো হেলমেটৰ এইটো লগাব চেষ্টা কৰি আছোঁ কিন্তু নেলাগিছে এতিয়াহে গম পাইছোঁ এই বস্তুটোৱে নাই আৰু ইয়াৰ মালটোৱে নাই এইটো মোৰ খুৰাৰ হয় এইটো এটা হেলমেট ঠিক আছে কিন্তু আজিকালি দুটা হেলমেট লগাব লাগে ন এই ছেকেণ্ড নম্বৰ হেলমেটটোৰ অৱস্থা নাই আৰু সেইটো সি মোক দিছে ঠাণ্ডা দিন আহিছে শিৱা এটা চুৱেটাৰ দি দিম শিৱাই মোক চুৱেটাৰ দিব ল'ব পাৰিতো ল'ৰাটো ইয়াত নাই ওপৰত আছে শিৱাই নিজৰ কাৰণে বস্তু ল'ব আহিছে আৰু মোক কৈছে মোক কিনি দিব বোলে আৰু আমি গাইজ এইবিলাক চব মিছা কথা কৈ আছে তাৰ কথা বিশ্বাস নকৰিব ছোৱালী মানুহে বহুত সময় লগাই শ্বপিং কৰোঁতে চ' সেইকাৰণে ছোৱালী মানুহৰ ড্ৰেছবিলাক বহুত ধুনীয়া থাকে ল'ৰা মানে যা তা কিনি যা তা পিন্ধে সিহঁতে আৰু এটা কথা গাইজ কেতিয়াও ছোৱালী মানুহৰ লগত শ্বপিং কৰিব আহিব নালাগে কাৰণ ছোৱালী মানুহৰ লগত শ্বপিং কৰিব আহিলে বহুত সময় লগাই দিয়ে শ্বপিং চব ছোৱালী এনেকুৱা নাথাকে তাই বাৰু কম সময়তে ওলাই যায় কাৰণ তাই ল'ৰা হয় সি আহিম মোক যেতিয়া কৈছে সি আহিব বুলি তাৰ আধা ঘণ্টা আগতে ওলাই মই গণেশগুৰি ব্ৰিজত ৰখি আছোঁ 50% অফ বাই ওৱান গেট 50% অফ শিৱাৰ বোলে এইটো ভাল লাগিছে শিৱা দামটো কিমান চাই দিওঁ কিমান
ক'ত গ'ল প্ৰাইচটো ক'ত এইটো 2700 ইমানো নাই কাপোৰটো ধুনীয়া আছে শিৱা ল'ব বুলি বৰ্ষাই মোক কিনি দিব বুলি এইটো ল'ব বুলি সি কি কৈছে শিৱা কি কৈছ তোক কৈছোঁ ছোৱালী বহুত হট আছে বোলে মই মাইনাক যি দিছোঁ ব্লগত তাই ক'ব নোৱাৰো কিয় তাই এতিয়া এটা ড্ৰেছ ল'ম বুলি ভাবিছে আৰু তাই এতিয়া ওলাব ওলা ভাল লাগিছে অনেষ্টলি চশমাটো খুলি দে বিনা চশমাত আই থিংক জ্যাদা বেছি ভাল লাগিব কাৰণ ভিতৰত চশমা লগাতে বেয়া লাগে মস্ত লাগিছে মোকতো মস্ত লাগিছে গাইছ আপোনালোকে কমেণ্ট দি কওক মইতো কৈছোঁ পাৰ্চেছ কৰিব পাৰে ধুনীয়া আছে লৈ একো নাই অ'কে কাটি ফাইনেলি গাইজ এইটো মই ল'ম শিৱাৰ নামত কি কৈছে ভাল লাগিছে তাই অকলে কিনি আছে পইচা বহুত আছে তোমাৰ বেংক বেলেঞ্চ কিমান আছে ভণ্টি কোৱাচোন এইটো মাইনাছত আছে মিছা কথা কৈছে দেই বেংক বেলেঞ্চ তাই মিনিমাম 2-3 লাখ আছে আম্বানী ভাতিজি কৈ থাক ভ্লগ ৰেকৰ্ড হৈ গ'ল চল এইবিলাক দেখাবি ভ্লগত চ' গাইজ ফাইনেলি বৰ্ষা শইকীয়াই পাৰ্চেছ কৰি ল'লে তাইক মিছা কথা চ' এক্সিডেণ্ট হৈ গ'ল হালকাছা একো নাই কিমানত কিনিছা বাইদেউ মইতো জানো পাব্লিকৰ কাৰণে কৈ দিয়া কিমানত কিনিছা আচ্ছা ঠিক আছে তাই মানে এইটো কিনিছে বহুত মানে হাই প্ৰাইজে আছিলে চ' মই কৈ দি আছোঁ এই চাওক গাইজ কিমান লৈছে 1600 চ' পইচা আছে ছোৱালীৰ পূৰা মতলব পাৰ্চেছ কৰি আছে বিশ্বাস নকৰিব চ' বাইদেৱে কিন্তু যদি চিৰিয়াছলি সঁচা কথা যদি ক'বলৈ যাওঁ বহুত ভাল লাগিছে মোক ড্ৰেছটো আৰু তাইকো ভাল লাগিছে ন একো প্লেনিং নাছিলে আমি ইয়াত আহিম বুলি মই ইয়াত কিবা যে কিনি মই একো প্ৰিপেয়াৰ হৈ পেলাই অহা নাছিলোঁ আৰু মোক সি ছাডেনলি কৈছে কি ব'ল ট্ৰেণ্ডত যাম বুলি আৰু মই আহি গৈছোঁ মোৰ এনেকৈ হয় মানে একদম কমন হয় মানে মোৰ ফ্ৰেণ্ডছবিলাকেও জানে মই যদি কেনেবাকৈ মলত সোমালোঁ মই আল্টু ফাল্টু লগা নালাগা চব বস্তু মই কিনো ত' মই পৰাপক্ষত মল চল এভইডে কৰোঁ বাইদেৱে গাইজ ময়ো কিবা এটা কিনিম বুলি ভাবিছিলোঁ কিন্তু নেক্সট টাইম আহোঁতে পাৰ্চেছ কৰিম এইবাৰ মানে বাইদেউ মোৰ লগত ইমান কাপোৰ আছে মানে আকৌ কিনিম নেকি এনেকুৱা ফিল হৈ থাকে চ' আৰু ছোৱালী মানুহতো প্ৰত্যেক মাহত কাপোৰ লাগে মই ল'ৰা মানে এটা দুটা হ'লে চলি যায় সঁচা কথা অঁ এতিয়া ৰিভিল কৰিবা নেকি ঠিক আছে আমি গৈ আছোঁ এতিয়া শিৱাই ট্ৰিট দিব বোলে আমাক KFCত না শিৱা আমি গৈ আছোঁ আৰু ইয়াতে বহুত জেম লাগিছে বহুত ভিৰ হয় বাট ষ্টিল আমি বহুত খকুৱা হয় আৰু আমি গৈ আছোঁ KFCত গৈ পেলাই একদম লেগ পিচ চিকেন পিচবিলাক মাৰিবলৈ মজাই বেলেগ আৰু মই হ'লেও অকণ মাংস বুজি টাইপ আমি এতিয়া KFC গৈ আছোঁ KFCত অকণমান চিকেন পিচবিলাক অকণমান মজা ল'ম দাদা মানুহটোৰ কাৰণে আমি KFCত খাব আহিছিলোঁ আৰু KFCৰ হালত আশা কৰা নাছিলোঁ যে KFC বৰ্তমান বনোৱা অৱস্থাত আছে আমি এতিয়া KFC নাপালোঁ যদি আমি এতিয়া ফুচকা খাম এইটোৱে হয় ক'ত যাই আছ এইটোৱেতো হয় এইটো নহয় এইটো মোক পানী পিয়া লাগিছে আৰু শিৱাই মোক ফুচকাৰ পানী খাব দিছে দিছ ইজ নট ফেয়াৰ ফুচকাৰ পানী খোৱা বহুত ভাল হয় হেল্থৰ কাৰণে নো দিছ ইজ নট নহয় এতিয়া পানী লাগে কি পানী লাগে তাই জানে মোৰ পিয়া লাগিছে পানী খাম যোৱা নাই তাই কি টয়লেট তুমি টয়লেট যাব পাৰা বাইদেউ
পানী খাম, ফুচকা খাম। তাত নদী বেহি আছে। ভগৱানেও নিবিচাৰে মানে শিৱাৰ পইচা খৰচ হোৱাটো। KFC বন্ধ হৈ গ'ল। মই গাইজ ভাবিছিলোঁ যে KFCত আজি ট্ৰিট দিম বৰ্ষা শইকীয়াক, কিন্তু কি ক'ব এতিয়া KFCয়ে বনাই আছে। চ' মোৰ টকা বাচিল, কিন্তু নাই মই ট্ৰিট দিম ব্ৰ। বাই দ্য ৱে গুৱাহাটীত এটা KFC নহয় 1000টা আছে, তো আমি যাব পাৰোঁ, বাট মই নিবিচাৰোঁ তাৰ পইচা খৰচ হোৱাটো। মহান ব্যক্তিত্ব। গাইজ এইটো মই ইয়াত থৈ দিছোঁ হেলমেটটো, এইটো পাহৰিলটো চেছ। বাইদেউ এটাই ফাইনেলি পানী পালে। একবাৰ চেহেৰাটো দেখাই দিয়ক বাইদেউ। হেপী বোলে আমি খাই দিওঁ। দি আছোঁ তই হ'ব দেখাব নালাগে। ছুটা আছে কি নাই মই চিঞৰ লাগে। থেংক ইউ। চ' মাইনা ভাব কি কোনোবা তোৰ চিনাকি মানে কেতিয়াও তই জিন্দগীত কথা কোৱা নাই, কিন্তু তই ইনষ্টাগ্ৰামত ধৰি লওক দেখা পাই থাকো, আৰু হঠাৎ তই এনেকৈ গুৱাহাটীত বা ক'ৰবাত ৰাস্তাত লগ পাই গৈছ, তই মানে হাই কৰিবি নেকি? মানে কোনোবা এটা ল'ৰাক ধৰি লওক তই ইনষ্টাগ্ৰামত দেখি থাকো, তই ফ'ল' কৰি থৈছ, কিন্তু জিন্দগীত কথা পতা নাই, ফ'ল' বেক দিছ। নেভাৰ। কিয় তেতিয়া ফ'ল'টো কৰি থৈছ ন তই? So what? ফ'ল' No nothing. ইউটিউব ফ'ল' কৰি থৈছে, তই তাক ফ'ল' কৰি থৈছে হা ইনষ্টাগ্ৰামত, আৰু হঠাৎ তই দেখি গৈছ ৰাস্তাত, তেতিয়া তই হাই কৰিবি নেকি? বা ল'ৰাটোৱে হাই কৰিছে তই কি কৰিবি? কি এক্সপেক্ট? মই ৰেছপন্স দিম, বাট মই নিজৰ পৰা নামাতিম, বিকজ মোৰ টাৰ্মছে নাই, মই চিনিয়ে নাপাওঁ, জাষ্ট ফ'ল' 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 কিয় কৰি থৈছে? মেবি মোক ফ'ল' কৰাৰ কাৰণে মই ফ'ল' বেক কৰি থৈছোঁ, তেনেকুৱাও হ'ব পাৰে। মানে লাজ লাগে আৰু বেলেগ একো কথা নাই। অকণমান ইণ্টাৰেষ্টিং কুৱেশ্যন। চ' এনেকৈ ইণ্টাৰেষ্টিং কুৱেশ্যন যদি গাইজ আপোনালোকৰ আছে, আপোনালোকে তাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰক। আমি এটা স্পেচিয়েলি ভিডিঅ' বনাম ন ইণ্টাৰেষ্টিং কুৱেশ্যনৰ, তাৰ মানে Q&A টাইপ। চ' আমি মিলি পেলাই এটা এনচাৰ কৰিম, মতলব ভিডিঅ'ৰ এনচাৰ, মতলব কুৱেশ্যনৰ এনচাৰ দিম বেচিকেলি। মই মানুহটোক নামাতো, যোনে নহওক নামাতো বুলি কোৱাৰ এটাই ৰিজন, এনেকুৱা নহয় কি ঘমন বা এনেকুৱা কিবা, জাষ্ট বিকজ লাষ্ট পাম ন, কেতিয়াও চিনি নাপাওঁ, কেতিয়াও মাতি পোৱা নাই। নাই তোক চিনি পাব ন এইটোৱে। ফাইনেলি শিৱাৰ পইচা যাব আজি। আবে ভাই মই ইমান কনফিউজ নহয়, চল। এক্সকিউজ মি। মই এটাই বস্তু বেয়া পাওঁ গাইজ, যেতিয়া মই এনেকুৱা বাইক চলাওঁ, হেলমেট লগাওঁ, হেলমেটে চুলি মতলব দুৰ্দশা কৰি দিয়ে। হেলমেটটো ধৰ, চব মই ধৰিম নে? ছোৱালী মানুহৰ বিশেষ ইমান ক্ষতি নহয়, ছোৱালী মানুহৰ চুলিটো যেনেকৈ আছে তেনেকৈ থাকে হেলমেট লগোৱাৰ পিছত। মই লগোৱাই একচুৱেলি এইটো, আমি বাৰে বাৰে এনেকুৱা ইলিগেল কাম কৰোঁ ন, আমি হেপী। বিৰিয়ানী নাখাওঁ এতিয়া, তোৰ মৰ্জি, তই কি বিৰিয়ানী খাব মন আছে, তোৰ বিৰিয়ানী ল। নন ভেজ। শিৱাই নিজৰ পিন পাহৰি গৈছে, বুল মাৰি দিছে। ফাইনেলি শিৱা পইচাটো পে' নাই, এইটো ৱাইড এংগল হয় ন, বহুত দূৰত আছ তই। শিৱাই অলপ শিৱাৰ মাথাটো ঘূৰাইছে নেকি শিৱা? শিৱাৰ মানে বিল হৈছে এইটো 1103 रुपीज। फाइनली शिवाय आनी पाले। शिवा अभी खाना है, अभी खाना है, बहुत सारा है, बहुत सारा है। रात को खाना नहीं खाने से भी होगा। आज रात ही खाना नहीं खाते वो আমার পেটটাও জায়গা নেই।
গাইছ ইমান ডাঙৰ বাৰ মা পেট বিষাই খাওঁ মই কৈছোঁ কি মোৰ দাঁতটো বিষাই আছে মই কৰিব পৰা নাই শিৱাই কৈছে কি কৈছোঁ মোৰ পেট ইমান জোৰকৈ বিষাইছে শিৱাই কৈছে চাহ না মাইনা কিমান ডাঙৰকৈ কৰিব লাগিব কিমান ডাঙৰ মানুহৰ মুখে নাই চাগে কিন্তু হ'লেও ট্ৰাই কৰিব লাগে ন ডাঙৰকৈ আহ বুলি খাই দেখাই দিম বাৰ্গাৰটো আধা কৰি ল'ব লাগে ন তেতিয়া খাব পাৰিব বেছি ডাঙৰ হৈ গ'ল তাৰ মুখটো সৰু বাৰ্গাৰটো ডাঙৰ পেট বিষাইছে মানুহে পাগল বুলি ভাবিছে চাগে আমাক ফাইনেলি আমি আহি পালোঁ মোৰ PG আহি পালোঁ আৰু শিৱাই মোক ড্ৰপ কৰিব আহিলে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পালে লাইক কৰিব আৰু নেক্সট ভিডিঅ' বনাম নে কি শিৱা য়েছ বাই 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 শিৱা লেট হৈছে বাই শিৱা তই চিনি পাবি ন